নমস্কাৰ বন্ধুসকল, মই গোবিন্দই স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল পুলিচ ব্লগাৰ অন্য এটা ভিডিঅ'লৈ। আহকচোন আজিৰ ভিডিঅ'টো চাওঁ। তুমি 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 চিলা হৈ উৰানা মোৰ মন আকাশত, মোৰ মন আকাশত। বন্ধুসকল, আজিৰ ভিডিঅ'টোত মই এক্সপ্ল'ৰ কৰিম নৰ্থ লখিমপুৰ টাউনখন। কেৱল টাউনখনে দেখাম ইয়াত, আৰু হয়তো বহুত জেগা দেখাবলৈ থাকি গৈছে, গতিকে মানে এটা ভিডিঅ'তে শেষ কৰাটো ইমান সম্ভৱ নহয়, যিহেতু টাউনখন বহুত দীঘলীয়া হয়, বহুত ডাঙৰ হয়। মই মাত্ৰ মেইন বস্তুকেইটাহে দেখাই দিছোঁ, তাৰে সৰু সৰু বস্তুবিলাক দেখাবলৈ চেষ্টা কৰা নাই। এয়া নৰ্থ লখিমপুৰ গভৰ্ণমেণ্ট হাই ছেকেণ্ডেৰী। এখন ইয়াৰ স্থাপিত হৈছে 1913 চনত। এখন লখিমপুৰৰ প্ৰথম চাগে স্কুল হ'ব, আৰু এখন লখিমপুৰ মেইন টাউনত নৰ্থ লখিমপুৰ কলেজৰ চাৰিআলি। ইয়াতে হয়তো বহুতৰ স্মৃতি জড়িত থাকে, কাৰোবাৰ প্ৰেমৰ নিবেদন হয়, কাৰোবাৰ প্ৰেম বিচ্ছেদ হয়। এইখনে নৰ্থ লখিমপুৰ কলেজ, লখিমপুৰৰ মেইন কলেজ এইখনে হয়তো নৰ্থ ইষ্টৰ প্ৰথম নে ছেকেণ্ড অট'নমাছ কলেজ হয়, আৰু অসমৰ ভিতৰত এইখনেই প্ৰথম। এইভাগ হৈছে লখিমপুৰত অৱস্থিত দুৰ্গা মন্দিৰ। যিহেতু মই ডিউটিৰ পৰা বাহিৰে আহিছোঁ, গা নোধোৱাকৈ আহিছোঁ, গতিকে মই সোমাব নোৱাৰিম। মই ইয়াৰে এটা লখিমপুৰত অৱস্থিত সকলো মন্দিৰৰ এটা ভিডিঅ' বনাম, বৰ্তমান বনোৱা নাই, গতিকে আপোনালোকে তাত চাই ল'ব, তেতিয়া মই তালৈকে সোমাই যাম। এতিয়া মই মাত্ৰ আপোনালোকক লখিমপুৰখনত অৱস্থিত বস্তুবোৰ দেখাবলৈ আহিছোঁ। এটা খুব সুন্দৰ পৰিৱেশ, খুব সুন্দৰ ভিউ এটা। এইটো হৈছে লখিমপুৰৰ বাইপাছ। এইফালৰ পৰা বনাই আছে, অলপমান ফ্লাইঅভাৰ এখন বনাবলৈ বাকী আছে। সিফালেদি কমপ্লিট হৈ আহিছে, ইয়াৰে অলপ বাকী আছে, তথাপিও গাড়ীবিলাক আহি বেলেগ এটা ছাইডেদি ওলাই আহে। সিফালৰ পৰা আহিলে এইফালেদি গ'লেও সিফালেদি সোমাই গুচি যাব লাগে। এইখনতে চব ৱেলকাম টু নৰ্থ লখিমপুৰ বুলি ইয়াতে পোষ্টাৰ বেনাৰ আছে, আৰু ইয়াৰ লখিমপুৰ কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ এটা হেৰি আছে, চিম্বল আছে। এই দুটাই আপোনালোকক স্বাগতম জনাব লখিমপুৰ টাউনলৈ। এইটো হৈছে লখিমপুৰত থকা গণেশ মন্দিৰ, যিটো নেকি বহুতো সৌন্দৰ্য বৰ্ধনত সহায় কৰিছে, আৰু এটা খুব সুন্দৰ পৰিৱেশ। ইয়াতে নিগনিয়ে নাওখন চলাই নিছে, আৰু এটা কলচীৰ ভিতৰত মন্দিৰটো অৱস্থিত, আৰু ইয়াৰ পৰিৱেশ খুব সুন্দৰ। ইয়াৰ ভিতৰত বহুতো বস্তু আছে। এইটো লখিমপুৰৰ হাইৱে হয়, ইয়াৰে দুয়োফালে লখিমপুৰত সকলোবোৰ গাড়ী ডিলাৰ ইয়াৰে কাষে আছে। হাইৱে দুই কাষে গাড়ীৰ ডিলাৰবোৰ অৱস্থিত। ইয়াৰ উপৰিও প্ৰেছ মিলবিলাক আছে, আৰু তাৰ উপৰিও ইয়াত বাইকৰ ডিলাৰ আৰু মন্দিৰবোৰো ইয়াতে অৱস্থিত। এইটো হৈছে লখিমপুৰত অৱস্থিত হনুমান মন্দিৰ। এইটো হৈছে লখিমপুৰত অৱস্থিত শ্ৰী শ্ৰী শনিদেৱৰ মন্দিৰ। এইখন হৈছে লখিমপুৰৰ ডেইলি মাৰ্কেট। এইটো লখিমপুৰৰ মেইন চাৰিআলি। এইটো হৈছে লখিমপুৰত অৱস্থিত আটাইতকৈ ওখ বিল্ডিং, যিটো এটা শ্বপিং মল হয়। নাম হৈছে শিৱম শ্বপি। এইটো গাৰ্লছ চাৰিআলিত অৱস্থিত। আপোনালোকে চাওক কিমান ওখ। শিৱম শ্বপিৰ অলপ আগৰলৈ গৈ পোৱা যায় এইটো এটা বিশাল মেগামাৰ্ট, যিটো শ্বপিং মল হয়। এইটো সমগ্ৰ অসমতে আছে বা ভাৰততে আছে, আৰু ইয়াৰ কাষতে আছে ষ্টেট বেংক অফ ইণ্ডিয়াৰ মেইন ব্ৰাঞ্চটো, যিটো নৰ্থ লখিমপুৰ মেইন ব্ৰাঞ্চ হয়, সেইটো ইয়াৰ কাষতে আছে। ঠিক ইয়াৰ অলপ আগতে আছে এইটো এটা ষ্টাইল বজাৰ বুলি কোৱা এটা শ্বপিং মল, যিটো সমগ্ৰ ভাৰতবৰ্ষতে আছে। এইটো হৈছে লখিমপুৰৰ মেইন বাছ আস্থান, চৰকাৰী বাছ স্থান। এইটো ASTC। এইটো পোষ্ট অফিচ, লখিমপুৰৰ মেইন পোষ্ট অফিচ।
এইখন হৈছে লখিমপুৰৰ মুখ্য ন্যায়াধীশ সত্ৰৰ আদালত আৰু ইয়াৰ কাষতে আছে লখিমপুৰৰ বাৰ এছ'চিয়েশ্যন আৰু তাৰ লগত আছে লখিমপুৰৰ DC অফিচ। যিহেতু মই ৰাতিপুৱা প্ৰায় 6:30 বজাত গৈছোঁ, গতিকে অফিচবোৰ বন্ধ আছে। আৰু এইটো হৈছে লখিমপুৰৰ উপায়ুক্তৰ কাৰ্যালয় অৰ্থাৎ ডেপুটি কমিশনাৰ অফিচ DC অফিচ। আৰু খুব এইটো এটা ৰাতিপুৱাৰ দৃশ্য আৰু যিহেতু আজি দেওবাৰ গতিকে ইয়াৰে দোকান পোহাৰ সকলোবোৰ বন্ধ আছিল। আৰু DC অফিচৰ ফ্ৰণ্টত আছে এইটো লখিমপুৰ জিলাৰ আৰক্ষী অধীক্ষকৰ কাৰ্যালয় অৰ্থাৎ SP অফিচ। এইটো হৈছে লখিমপুৰৰ চাৰ্কিট হাউচ অৰ্থাৎ আৱৰ্ত ভৱন। ইয়াৰ ঠিক ফ্ৰণ্টত অৱস্থিত ত্যাগ ক্ষেত্ৰ, য'ত মিটিং মাটাঙৰ উপৰিও থিয়েটাৰ প্ৰদৰ্শন কৰা হয়। ইয়াৰে আগত থকা ষ্টেচিউটো হৈছে অসম সাহিত্য সভাৰ প্ৰথম সভাপতি পদ্মনাথ গোহাঁই বৰুৱাদেৱৰ আৰু তেখেত অসমৰে হয়। এইটো হৈছে জিলা পুথিভঁৰাল আৰু ইয়াত এটা কনফাৰেন্স হল আছে আৰু ইয়াতে কম্পিউটাৰ শিক্ষা দিয়া হয়। এইখন হৈছে লখিমপুৰৰ সদৰ আৰক্ষী থানা। এটা খুব সুন্দৰ বিল্ডিং এইটো আৰু ইয়াৰ কাষতে আছে লখিমপুৰ জিলা কাৰাগাৰ। ইয়াতে পুৰুষ মহিলা সকলোকে ৰখা হয়। বন্ধুসকল, ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। যদি ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।